নমস্কাৰ সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ত শিশুসকলক হাত ধোৱাৰ পদ্ধতিৰ বিষয়ে অলপ শিকাই দিম। আমি সকলোৱে হাত ধুব লাগে নে? আমি সকলোৱে হাত ধুব লাগে নে নাই? হাত ধুব লাগে ন? আমি সকলোৱে খোৱাৰ আগত হাত ধুব লাগে ন? হাতটো আমি কেনেকৈ ধুম? আমি চাবোনেৰে হাত ধুম ন? খোৱাৰ আগত আমি চাবোনেৰে হাত ধুম। হাত ধুলে কি হয়? আমাৰ বেমাৰ আজাৰ নহয় ন? কি নহয়? বেমাৰ নহয় হাত ধুলে। আৰু হাত যদি নুধু আমি কি হ'ব? বেমাৰ হ'ব ন? পেটত বেমাৰ হ'ব। হাত নুধুলে, হাত নোধোৱাকৈ আমি খাদ্য খাব নালাগে ন? ৰুটি খাব নালাগে, ভাত খাব নালাগে হাত নোধোৱাকৈ। খাব লাগেনে? হাত ধুব লাগে ন? আমি কেনেকৈ হাত ধুম? আমি আজি শিকিম হা, হাত ধোৱাটো আমি শিকিম হা। আমি কি শিকিম আজি? হাত কেনেকৈ ধুব লাগে এইটো শিকিম ন? কি শিকিম? হাত ধোৱা শিকিম ন? চোৱা। আমি কি শিকিম আজি? হাত ধোৱা শিকিম। কি শিকিম? হাত কেনেকৈ ধুব লাগে এইটো শিকিম ন? শিকিম নে নাই? কি শিকিম বিশাল? হাত ধোৱা শিকিম আমি ন? আমি হাত কেনেকৈ ধুব লাগে? চাবোনেৰে ধুব লাগে আৰু এনেকৈ ধুব লাগে, এনেকুৱা ধুব লাগে, এনেকুৱা ন? এতিয়া হাতখন ওলাই দিয়া, এনেকুৱা দিয়া। হাত ধুম, আমি সকলোৱে হাত ধুম, আমি সকলোৱে পৰিষ্কাৰ হ'ম, আমি বেমাৰ আজাৰ মুক্ত হ'ম, আমি সকলোৱে হাত ধুম, আমি বেমাৰ আজাৰ মুক্ত কৰিম। এনেকুৱা দিয়া। এনেকুৱা দিয়া। হাত ধোৱা। তাৰপিছত এনেকুৱা ধুম। তাৰপিছত এনেকুৱা ধুম। হাত ধুম। এনেকুৱা হাত ধুম। তাৰপিছত এনেকুৱা দিয়া। এনেকুৱা হাত ধুম। ধোৱা। এনেকুৱা হাত ধুম। হাত ধুৱাই দিয়া। হাত ধুম। সকলোৱে হাত ধুম। তাৰপিছত এনেকুৱা হাত ধুম। হাত ধুম। হ'লনে? হাত ধুম। এনেকুৱা হাত ধুম। তাৰপিছত এনেকুৱা দিম হা। এনেকুৱা হাত ধুম। তাৰপিছত এনেকুৱা হাত ধুম। সকলোৱে মিলি হাত ধুম। বেমাৰৰ পৰা মুক্ত হ'ম। হাত ধুম। সকলোৱে হাত ধুম। আমি সকলোৱে স্বাস্থ্যৱান হ'ম। আমি সকলোৱে স্বাস্থ্যৱান হ'ম। বেমাৰ আজাৰ নহয়। আমি সকলোৱে হাত ধুম। তাৰপিছত সকলো বেমাৰ মুক্ত হ'ম। বেমাৰ মুক্ত হৈছোঁ আমি ন? কি হ'লো? বেমাৰ মুক্ত হ'লো। নমস্কাৰ।